আজি আমি আহিছোঁ গুড ইভিনিং গাইজ। আজি আমি আহিছোঁ আগিয়াৰ এখন ড্ৰেগন ফ্ৰুট বাগানত। বহুত ডাঙৰ বাগান। ইয়াৰ পৰা আমি এতিয়া ড্ৰেগন ফ্ৰুট নিম। বহুত ভাল লাগিছে আহি পেলাই। আপুনি চাওক কিমান ডাঙৰ এৰিয়া, আৰু আমাৰ এই দাদাই ইয়াতে খেতি কৰিছে। দাদাই আমাৰ কাৰণে আমি 2 কিলো অৰ্ডাৰ কৰিছোঁ, 2 কিলো আমাৰ কাৰণে ফ্ৰুট আনিছে। চ' দাদাই আমাক ক'ব ইয়াতে কিমান মাটি আছে আৰু আপুনি কেতিয়াৰ পৰা খেতি কৰি আছে, অলপমান ডিটেইলছ কৈ দিয়ক আমাৰ ৰাইজক। আমি যোৱা বছৰৰ পৰা কৈছোঁ 2019ৰ পৰা। হয়, ইয়াতে 8 বিঘা আছে, আমি 4 বিঘাটো খুলি আছে। হয় হয়, সেইটোৱে। আৰু আপোনাৰ ইয়াতে মানুহ আহিয়ে থাকে নিয়াৰ কাৰণে, আহি থাকে বহুত মানুহ। আচ্ছা, এই কথাটো কওকচোন, এই ফ্ৰুইটটো কিহৰ কাৰণে মানে উপযোগী? এইটো ডায়েবেটিছৰ কাৰণে খুব ভাল বস্তু। ডায়েবেটিছৰ কাৰণে ভাল, হাৰ্টৰ ডিজিজৰ কাৰণে ভাল। আগতে মই বস্তুটো দেখা নাই বা খায়ো পোৱা নাই। চ' আপোনাৰ পৰা নি পেলাই কেনেকৈ খাব লাগে বস্তুটো, মানে ফ্ৰুটটো দেখাই দিব। এনেকৈ লম্বা পিচ কৰিব লাগিব। তাৰপিছত এই অট'মেটিকলি কি কয় কলৰ নিচিনা বাকলাটো এক্সট্ৰা লাগিব। এইটো পিচ কৰি খাব লাগিব নেকি? পিচ কৰি খাব লাগিব। আপোনাৰ এতিয়া কেতিয়াৰ পৰা আপুনি কৰিছে? 2019ত আপুনি ষ্টাৰ্ট কৰিছে ন? এতিয়া আপোনাৰ ইয়াতে মোটামুটি 8 বিঘা মাটি আছে। 4 বিঘাটো আপোনাৰ কমপ্লিট আছে, চলি আছে। হয়, ঠিক আছে। এই জেগাখিনি কি ৰাইজে ক'লে গম পাব, আহিব পাৰিব? আপুনি জেগাখিনি এড্ৰেছটো কৈ দিয়ক। চামাগুৰি, আগিয়া চকৰ পৰা অলপমান গোৱালপাৰাৰ পৰা আহিলে আপুনি এই জেগাটো পাব। দাদাৰ নামটো কি? সুব্ৰত। ঠিক আছে, দাদাক লগ পাই ভাল লাগিল। আপোনালোকে ইয়াতে আহিব, ড্ৰেগন ফ্ৰুট নিব। আপোনালোকৰ হেল্থৰ কাৰণে, পৰিয়ালৰ হেল্থৰ কাৰণে, আচলতে ব্লাডৰ কাৰণে ভাল, সৰু বাচ্ছাৰ কাৰণে ভাল, বহুতেই উপযোগী আহি থাকে ইয়াতে। হয়, ঠিক আছে। আপুনি এই খেতিটোৰ ওপৰত ট্ৰেইনিং লৈছিল নেকি? তাৰমানে ট্ৰেইনিং লোৱা নাই আচলতে, সেই দাদাই মানে দিল্লীত আছিল ন। হয়, তেতিয়াই মানে আমি অলপমান গৈ কথা পাতি থাকিম এতিয়া। দিল্লীৰ পৰা আপুনি মানে দাদাই মানে প্ৰথম মানে পদক্ষেপ ল'লে এইটোৰ কাৰণে। তাৰপিছত এতিয়া আৰু আপুনি আগবাঢ়ি আছে আৰু ভাল লাগিছে দিয়ক। বাকী আৰু আপোনাৰ মানুহ কিমানমান আছে ইয়াতে আপুনি চোৱা চিতা কৰাকৈ? আমাৰ 5জনে ডেইলি কাম কৰা মানুহ। বৰ্তমান পূজাৰ কাৰণে বন্ধ হৈ আছে। ইয়াৰে গাঁৱৰে মানুহ? গাঁৱৰে মানুহ। হয় হয় হয়, ঠিকে আছে দিয়ক, ভাল লাগিছে। আজি মই মোৰ ফেমিলিৰ লগত আহিছোঁ ইয়াতে। মই গোৱালপাৰাত আহিছিলোঁ, কৃষ্ণাত আহিছিলোঁ, কৃষ্ণাৰ পৰা ইয়াতে আহিছোঁ খাবৰ কাৰণে। ভাল লাগিছে দিয়ক। গাঁৱৰ মানুহখিনিও ইয়াতে ধৰক স্বাৱলম্বী হৈ আছে, চবেই নিজা কৰি পেলাই খাই আছে। সেইখিনি বস্তু বহুত ভাল লাগিছে। ঠিক আছে ৰাইজ, ব্লগটো ইয়াতে শেষ কৰিলোঁ। পিছত আৰু আমি নতুন ব্লগত লগ পাম আপোনালোকক। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।